তই যে ইমান স্পীড মাৰি আছ আঙুলি নাই বিষা নেকি মেছেজ কৰ যে আঙুলি বিষাই নেকি কেনেকৈ গম পাওঁ ইমান স্পীড মাৰি দিওঁ ইংৰাজীটো হ'লে বেলেগ কথা অসমীয়াত যে ইমান স্পীড সেইটো প্ৰথম কৰি কৰি অভ্যাস হৈ যায় ন কি সুধিছ পাহৰি গ'লোঁ মোৰ নিজৰ নামটো লিখিবলৈ তাত অসমীয়াত লিখিবলৈ বহুত টাইম লাগিব মই কিপেডটো বিচাৰিয়ে নাপাওঁ বিচাৰিব হ'লে বহুত টাইম লাগে পালে বি বিচাৰিবলৈ টাইম লাগে তহঁতে অভ্যাস হৈ গ'ল নাই মাৰি মাৰি নোচোৱাকৈ পাৰিবি নাই মাৰিবলৈ আৰু ন নোচোৱাকৈ মাৰি আছোঁ অঁ তলফালেতো মনে কৰা নাই হয় নাই ক'ত কি বহিছে তই সদায় কৰি থাকিলে তই পাৰিবি মই চাইহে পাৰিব তলত এবাৰ চাম ওপৰত এবাৰ চাম কীবৰ্ডটোত চাম মনিটৰটোত চাম তেতিয়াহে হ'ব এনেকুৱা পেজ এটা মাৰিবলৈ দিলে গোটেই দিনটো লাগি যাব মোৰ প্ৰথমত লাগিব ন প্ৰথমত মোৰো লাগিছিল অকল টাইপে কৰিবলৈ হ'লে কিমানটো পেজ মাৰিব পাৰিবি এদিনত ইংৰাজীত নহয় অসমীয়াত কিমান পেজলৈকে যাব মই হিচাপ কৰা নাই নহয় পাৰিম ধেৰ পাৰিম 20 পেজমান বেছি হ'ব এনেকৈ ক'ব নোৱাৰি নহয় A4 ফিলাপ মানে তোৰ এতিয়া যিটো মানে আখৰ যিটো চাইজ মাৰি আছোঁ এইটো চাইজ হ'লে তেনেকৈ মই হিচাপ কৰা নাই পাৰিম অসমীয়াটো মোৰ ইংলিছতকৈ মাৰি ভালেই লাগে কোনটো স্পীড হয় অসমীয়াটো নে ইংৰাজীটো ইংৰাজীটো হয় কাৰণটো হৈ গ'ল মানে মই ইংৰাজীখিনি মানে শব্দবিলাক মনত নাহে ন অসমীয়াটো মানে অলপ চাই পিনে অসমীয়াটো অলপ চাই দিলে শব্দটো মনলৈ আহি যায় কিন্তু ইংৰাজী ইজি শব্দবিলাক স্পীডত টাইপিং হয় কিন্তু টান শব্দ থাকিলে মানে চাবলগীয়া হয় মানে অসমীয়াটো এবাৰ চাই দিয়াৰ লগে লগে মনত হৈ যায় বা কি বুলি কয় বাক্যটোলৈকে মই মানে বাক্যটো চাবলগীয়া হয় অসমীয়াটোত নালাগে তোমাৰ নাম্বাৰ চাইটটোতো চাওঁ জানো নাম্বাৰ চাইটটো কিবা টাইপিং কৰিবলৈতো নোচোৱাকৈ মাৰি দিয়ক কোনটো এই যে 10টা আখৰ ক'ত আছে মনতে আছে নেকি 10টা আখৰ মানে এইটো নাম্বাৰকেইটা সংখ্যাবিলাক অঁ অসমীয়াটো মানে শিকাৰ পিছত কৰি ভাল লাগে কিন্তু আৰম্ভণিটো মানে চবেই ভাবে নেকি নোৱাৰিমে নেকি মোৰতো বহুত দিন হ'ল ন আজিতো 7-8 বছৰৰ পৰা অসমীয়া টাইপিং কৰি আছোঁ ইমানটো মাৰিলোঁ